হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৰে ভাল। আজি আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ আগত লৈ আহিছোঁ। আজি জানুৱাৰীৰ 1 তাৰিখ। আশা কৰোঁ সকলোৰে আহি থকা বছৰটো দিনবোৰ সকলোৰে কুশলে মংগলে যায়। আমি 1 তাৰিখৰ দিনাই পাৰ্টি খাবলৈ ওলালোঁ ঘৰৰ ওচৰৰ পথাৰতে। তাকে অকণমান দেখাবলৈ ষ্টাৰ্ট কৰিছোঁ। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হৈ গ'ল, এতিয়া খাবলৈহে আৰু বাকী। জ্বলিব নেকি, প্লাষ্টিক আছে নেকি?
আমাৰ মানে খোৱাতকৈ নাচা বেছি হ'ল, সেইকাৰণে আপোনালোকক নাচাৰ ভিডিঅ'খিনিয়ে বেছি দেখাব পাৰি আছোঁ। বনোৱা কৰা হোৱাৰ পিছত মানে আমি সকলোৱে নাচাত বেছিকৈ লাগিলোঁ, সেইকাৰণে আপোনালোকক নাচাৰ ভিডিঅ' বেছিকৈ দেখাই আছোঁ। এয়া দেখিছে আপোনালোকে, আমি ভাত খাওঁতে ৰাতিয়ে হৈ গ'ল। ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ বুলি ভাবিছোঁ। শেষৰলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। লগতে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।